ৰমেশ নামৰ এটা ল'ৰা আছিল। সি ছবি আঁকি বৰ ভাল পাইছিল। গছৰ ডালেৰে সি সদায় ছবি আঁকিছিল, কাৰণ তাৰ ওচৰত কাগজ কলম কিনিবলৈ পইচা নাছিল। সি সদায় ভাবিছিল, যদি মোৰ ওচৰত পেঞ্চিল আছিল তেন্তে মই কিমান ধুনীয়াকৈ ছবি আঁকিব পাৰিলোহেঁতেন। সি মাৰিৰে সদায় ছবি আঁকি থাকে। এদিন যেতিয়া সি ছবি আঁকিছিল, তেতিয়া সি এজনী বুঢ়ী আইতাক লগ পালে। তেওঁ তাক এডাল পেঞ্চিল দিলে আৰু ক'লে, তুমি এই পেঞ্চিলডালে সদায় দুখীয়াবোৰক সহায় কৰিবা, আৰু তোমাৰ যদি মোক প্ৰয়োজন হয় তেন্তে এই পেঞ্চিলডালে মোক মাতি ল'বা। এয়া কৈ সেই আইতাগৰাকী নাইকিয়া হৈ গ'ল। ৰমেশ বৰ আনন্দ হৈ পৰিল আৰু সি লগে লগে এটা আপেল আঁকিলে। ৱাও, ইমান ধুনীয়া পেঞ্চিল! আৰু লগে লগে সেই আপেলটো এটা সঁচা আপেললৈ পৰিৱৰ্তন হ'ল। আৰু সি এটা মেকুৰী আঁকিলে আৰু মেকুৰীটো এটা সঁচা মেকুৰীলৈ পৰিৱৰ্তন হ'ল। ৱাও, এইটো দেখোন এডাল যাদুই পেঞ্চিল। বহুত বহুত ধন্যবাদ আইতা, আপোনাৰ এই কথাটো মই সদায় মনত ৰাখিম। সি এটা ফলৰ খৰাহী আঁকিবলৈ ধৰিলে আৰু ফলৰ খৰাহীটো সঁচালৈ পৰিৱৰ্তন হ'ল। আৰু সি গাঁৱৰ কণমানি ল'ৰা ছোৱালীবোৰলৈ কাপোৰ, কিতাপ, খাদ্য আদি আঁকিলে আৰু সেইবোৰ সঁচালৈ পৰিৱৰ্তিত হৈ গ'ল। গাঁৱৰ খেতিয়কসকলকো ৰমেশে যদি কিবা লাগে তেন্তে তেওঁলোকক বনাই দি দিছিল। গাঁৱৰ মানুহবোৰেও ৰমেশক বৰ ভাল পাইছিল, কাৰণ দুখীয়াবোৰৰ ৰমেশে সহায় কৰিছিল। এই খবৰ ৰজাৰ কাণত গৈ পৰিলগৈ। ৰজাই ৰমেশক মাতিবলৈ আদেশ দিলে আৰু ৰজাই ৰমেশক ক'লে, প্ৰথমতে তুমি মোক সোণেৰে ভৰা এটা কলহ মোক দিয়া আৰু এই পেঞ্চিলডাল মোক দিয়া। মহাৰাজ, আপোনাৰ ওচৰত বহুত ধন আছে। মই এই পেঞ্চিলডালে কেৱল দুখীয়াবোৰকহে সহায় কৰোঁ। ৰজাৰ খং উঠিলে। ৰজাই সৈনিকক আদেশ দি তাৰ পৰা পেঞ্চিলডাল লৈ ল'লে। ৰজাই নিজে সোণেৰে ভৰা এটা কলহ আঁকিলে, কিন্তু সেইটো সঁচালৈ পৰিৱৰ্তন নহ'ল। ৰজাই সেনাপতিকো সেই পেঞ্চিলডালে ছবি আঁকিবলৈ ক'লে, কিন্তু সেয়াও কেতিয়াও সঁচালৈ পৰিৱৰ্তন নহ'ল। এয়া শুনি ৰজাৰ আৰু বহুত বেছি খং উঠিলে। ৰমেশ, মই তোমাক যেনেকৈ কৈছোঁ তুমি সেনেকৈ ছবি আঁকিবই লাগিব, নহ'লে মই তোমাক কাৰাগাৰত বন্দী কৰি দিম। ৰমেশ মনতে ভাবিব ধৰিলে, যদি সি ৰজাৰ আদেশ পালন নকৰে তেন্তে সি কাৰাগাৰত বন্দী হ'ব লাগিব আৰু দুখীয়াবোৰক কেতিয়াও সহায় কৰিব নোৱাৰিব। ৰমেশ বহুত বুদ্ধিয়ক আছিল, সেইবাবে সি পেঞ্চিল ল'লে আৰু সেই আইতাগৰাকীৰ ছবি আঁকিলে। আৰু লগে লগে সেই আইতাগৰাকী তাত প্ৰকট হ'ল আৰু তেওঁ ৰজাক বুজালে, প্ৰণাম মহাৰাজ, সঁচা কথা কওঁ যদি আপোনাৰ ওচৰত বহুত ধন আছে। আচলতে যিটো হয়, দুখীয়াবোৰৰ বাবে ৰমেশে তেওঁলোকৰ বাবে বহুত আনন্দ আনিবলৈ চেষ্টাহে কৰিছিল। আপুনি ইয়াৰ পৰা এই পেঞ্চিলডাল লৈ ল'লে, কিন্তু আপোনাৰ ইচ্ছা অনুসৰি আপুনি একো কাম কৰিব নোৱাৰিলে আৰু বেলেগৰ হতুৱাইও চিত্ৰবোৰ সঁচালৈ পৰিৱৰ্তন কৰিব নোৱাৰিলে। দয়া, মমতা এই সকলোবোৰ চাইহে ৰমেশক মই এই পেঞ্চিলডাল দিছিলোঁ। ৰজাই নিজৰ ভুল অনুভৱ কৰিলে আৰু সি আইতা আৰু ৰমেশক ক্ষমা খুজিলে আৰু আইতাগৰাকী তাৰ পৰা লগে লগে নাইকিয়া হৈ গ'ল। ৰজাই ৰমেশক লৈ গৌৰৱ অনুভৱ কৰিলে।